এইবোৰ প্ৰথমতে দেৱী সেৱা নাই নাই মোৰ সেইবোৰ গাড়ী মটৰহে চাবলৈ মন গৈছে বলক বলক প্ৰথমতে তাৰ পৰাই আহোঁগে গাড়ী মটৰ চাই আহোঁগে তোমালোকৰ মানে দেৱীৰ ওপৰত ইণ্টাৰেষ্টে নাই ন তোমালোকে অকল এইবোৰ কিনিবলৈহে আহিলা ৰিমট কণ্ট্ৰলৰ গাড়ী বন্ধু পেপা এইবোৰ এই কিনো ক'ব উপায় নাই আৰু বৰ ভাল লাগে নহয় এইবোৰ বস্তু দেখিলে যে পাগলে হৈ যাওঁ বলক বলক দে পাৰিবি দে নাই নাই দাদা নোৱাৰিম নহয় এইটো 20 টকাত কেনেকে দিম বাৰু কওকচোন 20 টকা নালাগেতো কেইটকা লাগে হে 150 টকা লাগে আছে কিটো এইটো অকল নুমখোপা আছে একোডাল নাই দে পাৰিবি দে নাই দাদা নহ'ব দেই লাষ্ট দাম 140 টকা লাগিবই নহ'লে নিব নালাগে যাওক বেটানি বৈ ঘৰলৈ বৈ নালাগে দোকানদাৰলৈ বেছি কথা কয় তোক মই ঘৰত নি এটা মাটিও বনাই দিমগে বৈ গৰু নুম এসোপা লগাই দিম হৈ যাব বৈ হৰি বিষ্ণু এজনে জান খাব নহয় ছোৱালীজনীয়ে নেমানে দি নিদিয়নো কেলে টকা 21 টকা ল'বি দে দাদা এনেকুৱা দাম নক'ব মই হাগি মৰি থাকিম ইয়াতে হাগি যা তই মই কুৰে পেলাই দিম তই মুঠতে 21 টকাত দে এয়া কৈ আহিছো এই ছোৱালীজনী কিবা এটা লাগে বোলে তাকে কিনি দিওঁগেচোন ঐ মই গম পাওনে আহি আছিলো ল'ৰাবোৰে এনেকুৱা পকত গুলি মাৰিলে মোৰ পকত ফেপ খাই গ'ল আপুনি অকল আমাক মাৰিবলৈকে সাহস কৰা নাই বেতনীয়ে মই গৈ আছো দুটামানে মাৰিবলৈ লৈছিলে মই তাতে ঠিকছে কেমেৰা বুকু দুটা দি থৈ আহিছো আয়ু কৃষ্ণ জক সেৱাটো কৰি লওঁগে এইবাৰ পৰা আহিলে পকত ষ্টিলৰ চৰিয়া দুটাহে পিন্ধি আহিব লাগিব নহ'লে এইসোপাই পকত ফালি পঠিয়াব গুলি মাৰি যেনে তেনে পালো বুলিহে দেই মোৰ কাৰণেহে পাইছা মই দাম দৰ মাৰি দিলো বুলিহে নহ'লে তোমালোকক ঠগি মাৰিলেহেঁতেন মই ধুনীয়া একদম দাম দৰ চাই পাতি দিলো ব'লা দেৱী সেৱা কৰি লওঁগে বলক তাৰপৰা জেলপি কিনি আৰু ঘৰলৈ যাওঁ